Hey guys, welcome back to my another new vlogs. तो आज ये तो बम धमाका भिडिओ হ'ব যে আছে মানে ঘৰত তাই কি বলেই ভাবলো একবাৰ মানে ফুৰি হ'ব বাই আপোনালোকক দেখো মও ফুৰা হ'ল খান কি আৰু বেছি পলম নকৰি বলক ভিডিওটো ষ্টাৰ্ট কৰি মানে এই মোৰ লগৰ এটা আহি আছে আহি পালি যাম আৰু ইয়াক ৰখি আছো তো গাইজ বহুত ৰখি আহিবলা খুদাম তো হাইৰি এটা সজাও মিটা তো আজি মানে মই ভাবিছো বালদেত যাম বালদেত বেলচৰ মন্দিৰত যাই মানে একদিন তো তাতে একবাৰ সোমাই যাম এটা মন চন মজা বোলে গাৰ্লফ্ৰেণ্ডটো বোলে ভগা দিছি বোলে একদম ওৱালে চোৱালে হাত চাত ভাঙি মানে একদম কিবা কৰি দিছি বাপনাবি হলিছা বাপিয়ে নাই এই বাপনাবি হলিছে নাই নকৰি আৰু গাইজ এই যে চকটো দেখিছে এইটো হ'ল চামতাৰ চক এইপিনে চিধাও যাব পাৰি তো আমি চিধাই নাযাওঁ আমি যাম এইফালে আমাৰ এটা কাম আছে তো কামটো একেলগে কৰি থৈ যাম তো গাইজ আমি যেনেকৈ খানা নখোৱাকৈ এনাৰ্জি নাপাওঁ তো বাইকখনতো নাপাব ন বাইকখনক প্ৰথমতে খানাটো খুৱাই লওঁ বাইকত তেলটো ভৰি যাই আছোঁ আমি বিল্লেশ্বৰ দেৱালয় তো গাইজ ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব যে আছে স্কিপ নকৰিব ভিডিঅ'টো চাই থাকক তো গাইজ তেল ধৰি ৰেডি আমাৰ ঘৰৰ পৰা মোটামুটি বেলচৰ হ'ব আপোনাৰ 9 কিলোমিটাৰমান হ'ব তো আমি এতিয়া 4 কিলোমিটাৰমান আহিলোঁ তো এইভাগে মোটামুটি আৰু 4-5 কিলোমিটাৰমান আছে তো ৰাস্তা দি আহি থাকোঁতে ৰাস্তা এটা ধুনীয়া মন্দিৰ দেখা পালোঁ এইটো হ'ল নৱগ্ৰহ দেৱালয় তো সকলোৱে চাই লওক এবাৰ ধুনীয়া মন্দিৰ তো গাইজ ফাইনেলি আহি পালোঁ বিল্লেশ্বৰ দেৱালয় তো চাই লওক একবাৰ গেটখন তো গাইজ আমাৰ পিছত যোনটো খাল দেখা পাইছে খালটোত মানে বহুত মাছ আছে তো মাছটো একবাৰ দেখাই দিওঁ আপোনালোকক আহকচোন আৰু যিসকলে কাছু দেখা নাই এইটো চাই লওক কাছু কি ধুনীয়াকৈ আছে আমাৰ পিছফালে এটা আছে গণেশ বাবাৰ মূৰ্তি তাতে সেয়া কৰি লওঁ তো চাই থাকক আৰু এইটো হৈছে শিৱ মন্দিৰ বৰ্তমান তালা মাৰা আছে পিছত যদি কেতিয়াবা আহোঁ দেখাই দিম বাৰু গাইজ এইটো হ'ল মন্দিৰটো মানে বন্ধ আছে ভিতৰত যাব নোৱাৰিম তো বেলেগ দিনা আহিলেও আপোনালোকক দেখাই দিম ভিতৰত গেলি আৰু গাইজ আমাৰ পিছপিনে যিটো মণ্ডপ দেখা পাইছে তাতে মানে হোম যজ্ঞ হয় তো ইয়াতে যজ্ঞ হয় যজ্ঞ কৰিলে ইয়াত কৰে তো চাই লওক এবাৰ গাইজ এয়া আমাৰ পাছত দেখিছে শিৱটো এই শিৱটো যে আছে মানে চাৰিওফালে পানীয়ে পানী তো শিৱটো মাজতে আছে এয়া দেখিছে আৰু এয়া আছে ৰাজা মন্দিৰৰে আৰু মন্দিৰটোৰ মানে একদম এটা কোণাত মানে এটা আছে বিষ্ণু মন্দিৰ এইটো হৈছে বিষ্ণু মন্দিৰ তো চাই লওক এবাৰ এইটো একেলগে আৰু এইখন হৈছে মানে এখন পাৰ্ক টাইপৰ তো ইয়াতে বহুত ল'ৰা ছোৱালী আহি খেলি থাকে খেলি আছে মাইনাহঁতে আৰু এই ৰ'ব গাইছে এই সৰু সৰুকেইটাৰ লগত আমিও আজি সৰুৱে হৈ যাওঁ একদম পুৰা আমিও খেলোঁ অলপমান একেলগে ইয়াৰ লগত জুলঙা তুমি সৰু চলি হ'ম আজি দৌৰে আমি একবাৰ উঠিব পাৰোঁ জুলঙাত আৰু গাইজ কাষত বাহাটো নাই দিয়ক জুলঙা আকলা নাচি আছে কোনোবাই যদি মনে মনে ভাবি আছে কৈ দিব আৰু সেয়ে আৰু আমাৰ পিছপিনে এটা আছে ডাঙৰ শিৱ তো শিৱটো এবাৰ চাই লওক আপোনালোকে
তো গাইজ মন্দিৰটো ঘূৰিলোঁ চাৰিওদিশে ঘূৰি মানে ই মানে আগতে আহি পোৱা নাছিল আজি প্ৰথম আহিছে তো কেনে লাগিল আহি ভালে লাগছি ভাল লাগছি কি বুলি সিয়া কৰছা তাতে কষ্ট আৰু কিবা এটা ই মানে ইয়াৰ গাৰ্লফ্ৰেণ্ডটো বোলে ব্ৰেকআপ হৈছে বোলে এটা আপি বাবাক লৈ সিয়া কৰছি মোক কৈ আছে মানে ক'বা লাজ কৰিছে অলপমান তো এইখিনি আৰু ভিডিঅ'টো এতিয়া আৰু ভিডিঅ' মানে বেছি দিন জিৰাব নোৱাৰিম আমি মানে বাহিৰত যাম বাহিৰত যিহেতু কেক চেক কাটিব তো তাত যাম মন্দিৰৰ পৰা আহিলোঁ এতিয়া আমি যাম জাগৰা তো চাই থাকক তাতে বা ভিডিঅ'টো বনাব পাৰোঁ না আহিলোঁ আৰু ইয়াতে বানালোঁ আৰু চাই থাকক ভিডিঅ'টো কাৰ বাৰ্থডে কাৰ কেক কাই কাটব মই কাটিম তো গাইজ ধীরে কেক চেক কাটি একদম কি কম একদম ফুটি আর পুরো একদম তো গাইজ বাৰ্থডে খাই আহিলোঁ আজিলৈ এইখিনি সমাপ্ত কৰিম নেক্সট ভিডিঅ' অতি সোনকালে আহিছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব